নমস্কাৰ মই মেহবুব ৰহমান সৰকাৰ সহকাৰী সঞ্চালক মই অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ অধীনত লেবৰেটৰী সাৰ্ভিস ডিভিজন আৰু কেয়াৰ সাপোৰ্ট ট্ৰিটমেন্ট ডিভিজনটো চাই আছো কোনোবা মানুহৰ যদি HIV ডিটেকশ্যন হয় আমাৰ অসমত 107টা ষ্টেণ্ডএলোন ICTC আছে তাতে আমি গৈ আমাৰ HIV ষ্টেটাছটো আমি কনফাৰ্মেশ্যন টেষ্টটো আমি কৰিব পাৰোঁ তাতে যদি কোনোবা মানুহ যদি HIV পজিটিভ ডিটেকশ্যন হয় সেইবিলাক মানুহৰ নেক্সট ডেষ্টিনেশ্যন হ'ব ART চেণ্টাৰ মিন্স এণ্টি ৰেট্ৰভাইৰেল থেৰাপি চেণ্টাৰ য'ত তাৰমানে চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া ট্ৰিটমেণ্ট টেষ্টিং সকলোখিনি ফেচিলিটি তাতে উপলব্ধ হয় গতিকে যিখিনি মানুহ HIVত আক্ৰান্ত হৈছে বা ডিটেকশ্যন হৈছে সেইবিলাক মানুহে ART চেণ্টাৰলৈ গৈ তেওঁলোকে ট্ৰিটমেণ্টটো বিনামূলীয়াকৈ ল'ব পাৰে এইখিনিতে ART ট্ৰিটমেণ্টৰ কথা মই অলপ কৈ দিছোঁ যে ART ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কাউন্সেলিং পাৰ্টটো বহুত জৰুৰী হয় পেচেণ্টখিনিয়ে এটা চিৰিজ অফ কাউন্সেলিঙৰ মাজেদি তেওঁলোকে যাব লাগে প্ৰথমতে আহি যে প্ৰিপেয়াৰনেছ কাউন্সেলিং যে যিখিনি পেচেণ্ট তেওঁলোকে HIV ডিটেক্ট হোৱাৰ পিছত তেওঁলোকক প্ৰিপেয়াৰনেছ কাউন্সেলিং এটা দিয়া হয় যাতে তেওঁলোকে HIVৰ বিষয়ে গোটেই তথ্যখিনি তেওঁলোকে গম পায় যে HIV কি বস্তু কেনেকৈ বিয়পে বা নেক্সট আমি কি প্ৰিভেনশ্যন ল'ব লাগিব যে আমাৰ নেক্সট ট্ৰেন্সমিশ্যনটো নহ'ব আৰু ট্ৰিটমেণ্টত গ'লে ট্ৰিটমেণ্টৰ আমাৰ সৰু সুৰা কিছুমান ছাইড ইফেক্ট থাকিব সেইখিনিও বুজাই দিয়া হয় আৰু ট্ৰিটমেণ্ট যদি তেওঁলোকে ৰেগুলাৰ ট্ৰিটমেণ্টত থাকে তেওঁলোকৰ শাৰীৰিক অৱস্থা প্লাছ মানসিক অৱস্থা যিখিনি মানে হ'ব সেইখিনি গোটেইখিনি বুজাই দিয়া যায় মই এইখিনিতে কৈছোঁ যিখিনি মানুহে ART ট্ৰিটমেণ্টত ৰেগুলাৰলি তেওঁলোকে এডহেৰেঞ্চটো যদি 100% তেওঁলোকে যদি মেডিকেশ্যনত থাকে সেইবিলাক মানুহ ভয় কৰিব লগা একো নাই তেওঁলোকে এজন নৰ্মেল মানুহৰ নিচিনা তেওঁলোকে জীয়াই থাকিব তেওঁলোকে লাইফ ষ্টাইল নৰ্মেল হ'ব গতিকে একো অসুবিধা নাই গতিকে ART ট্ৰিটমেণ্টৰ নেক্সট কথা হ'ল আমাৰ এটাই লক্ষ্য যে আমি ট্ৰিটমেণ্টত থাকিব লাগে আৰু আমাৰ যিখিনি শৰীৰত থকা ভাইৰাছৰ মাত্ৰা যিটো আমি ভাইৰেল লোড বুলি কওঁ ভাইৰেল লোডটো আমি একেবাৰে কমাই আনিব লাগে যিটো আমাৰ বৰ্তমানৰ মেডিচিন দি সম্ভৱ যদি কোনোবা মানুহ এজনে ৰেগুলাৰ ART মেডিচিন খাই থাকে তেওঁৰ ভাইৰেল লোডটো একেবাৰে কমি যাব যিটোক আমি টাৰ্গেট নট ডিটেক্টেড আমি এক্সপেক্ট কৰোঁ আৰু টাৰ্গেট নট ডিটেক্টেড হ'লে কি হয় যে মানে এটা হেৰি আছে ইউ ইজ ইকুৱেল টু ইউ আনডিটেক্টেবল ইজ ইকুৱেল টু আনট্ৰেন্সমিছেবল গতিকে কাৰোবাৰ যদি ভাইৰেল লোডটো যদি আনডিটেক্টেবল কণ্ডিশ্যনত আমি পাই যাওঁ গতিকে সেইজন মানুহৰ পৰা নেক্সট মানুহ এজনলৈ ট্ৰেন্সমিশ্যনটো মানে হোৱাৰ চান্সটো একেবাৰে নোহোৱা হৈ যায় গতিকে আমাৰ লক্ষ্য হ'ব লাগে যে আমি ৰেগুলাৰ মেডিচিন ল'ব লাগে মেডিচিন খাই থাকিলে আমাৰ ভাইৰেল লোডটো একেবাৰে কমি যাব কমি যোৱাৰ লগে লগে সেই ইউ ইজ ইকুৱেল টু ইউ আমাৰ এপ্লিকেবল হ'ব যে আমাৰ নিজৰ যিহেতু ভাইৰাছটো আনডিটেক্টেবল কণ্ডিশ্যনত আছে গতিকে সেইখিনি মানুহৰ পৰা নেক্সট এজন মানুহলৈকে ভাইৰাছটো ট্ৰেন্সমিট হোৱাৰ পচিবিলিটি একেবাৰে কম থাকিব আৰু মানুহজনে এটা নৰ্মেল লাইফ তেওঁলোকে স্পেণ্ড কৰিব পাৰিব যিটো কাৰণে ধৰক ইউ ইজ ইকুৱেল টু যদি ইউ হয় তেতিয়া তেওঁলোকৰ মানে বাচ্চালৈকেও যোৱাৰ মানে ট্ৰেন্সমিশ্যন ৰেটটো একেবাৰে কমি যায়